হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো কেৱল ক্লাছ 10ৰ বাবে। তুমি যদি এইবাৰ মেট্ৰিক পৰীক্ষা দিছা তেনেহ'লে এই ভিডিঅ'টো অকল তোমাৰ বাবে। কিমান পালে পাছ কৰিবা, গ্ৰেছ মাৰ্ক কিমান দিব, সকলোখিনি এই ভিডিঅ'টোত তোমালোকক জনাম। কিছুমানৰ ছ'চিয়েল ছায়েন্স পেপাৰটো বেয়া হৈছে, তো কিমান পালে পাছ কৰিবা। কিছুমানৰ ইংলিছ পেপাৰটো বেয়া হৈছে, এইটো কিমান পালে পাছ কৰিবা। আৰু কিছুমানৰ এছামিছ প্ৰশ্ন কাকতটো বেয়া হৈছে। তো এই ভিডিঅ'টোত মই তোমালোকক ক্লাছ 10ৰ সকলোখিনি ইনফৰমেশ্যন জনাম আৰু কিমান পালে পাছ কৰিবা, কিমান পালে ফেইল কৰিবা, সকলোখিনি জনাম। তোমালোকে যিকোনো এটা ছাবজেক্টত যদি 30কৈ পোৱা তেনেহ'লে তোমালোকে পাছ কৰিবা। আৰু যদি তুমি 30ৰ কম পোৱা, যেনেকৈ এছামিছত তোমালোকে 27 পালা, 30ত পালে পাছ কৰিবা, তেনেহ'লে তোমালোকক 3 গ্ৰেছ মাৰ্ক দিবনে নাই এই সকলোখিনি জনাম। আৰু কিমান পাৰ্চেণ্ট ছাত্ৰ ছাত্ৰী এইবাৰ Hslc এক্সামত পাছ কৰিব আৰু কিমান পাৰ্চেণ্ট ফেইল কৰিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোত তোমালোকক জনাম। তোমালোকে 30%কৈ সকলোখিনি ছাবজেক্টত পালে পাছ কৰিবা। আৰু তোমালোকে যদি এইবাৰ Hslc এক্সাম দিছে আৰু তোমালোকে টোটাল মাৰ্ক 600 মাৰ্কৰ ভিতৰত তোমালোকে যদি 180 পোৱা, 180 মাৰ্ক পোৱা, তেনেহ'লে তোমালোকে পাছ কৰিবা। আৰু সকলো ছাবজেক্টত 30কৈ পাব লাগিব। ছ'চিয়েল ছায়েন্সত 27 পালে পাছ কৰিবা। আৰু তোমালোকে যদি এছামিছত 30 পাব লাগিব, 30ৰ কম পালে তোমালোকে ফেইল কৰিবা। ইংলিছত তোমালোকে 30 পাব লাগিব। জেনেৰেল ছায়েন্সত তোমালোকে 27 পালে পাছ কৰিবা। মেথত তোমালোকে 27 পালে পাছ কৰিবা। যদি তুমি 27ৰো কম পোৱা তেনেহ'লে তোমালোকক পাছ কৰাই দিবনে নাই এই প্ৰশ্ন বহুতে কৰি আছে। তুমি যদি 27, 26 অথবা 25 পোৱা তেনেহ'লে তোমালোকক 2 গ্ৰেছ মাৰ্ক দিব। এইটো লৈ টেনশ্যন কৰিব নালাগে, তোমালোকক গ্ৰেছ মাৰ্ক দি পিনে পাছ কৰাই দিব। আৰু এইবেলি যিটো Hslc এক্সাম হ'ল, এইটো পাছৰ সংখ্যা বেছি আছে। 80% ছাত্ৰ ছাত্ৰী এইবাৰ পাছ কৰিব আৰু 20% ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিব। গতিকে তোমালোকে এইবিলাক লৈ টেনশ্যন কৰিব নালাগে। তোমালোকে এক্সামটো অলপ ভাল হৈছে যিবিলাকৰ, সেইবিলাকে পাছ কৰিবা। আৰু যিবিলাকে খাতাত একো লিখা নাই সেইবিলাকে কেনেকৈ পাছ কৰিবা। গতিকে এইবিলাক লৈ টেনশ্যন কৰি থাকিব নালাগে। তোমালোকে চিয়'ৰ থাকা এইবাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব।